হাই ফ্ৰেণ্ডছ, নমস্কাৰ জনাইছোঁ মোৰ বন্ধু বান্ধৱীসকলক। যদি মোৰ চেনেলটো চাই ভাল পায় প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এবাৰ নহ'লে ট্ৰাষ্ট কৰি চাব পাৰে, এবাৰ ছাবস্ক্ৰাইব কৰি চাব পাৰে। ধন্যবাদ। হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিকিতাছ ব্লগলৈ। আশা কৰিছোঁ সকলোৱে ফূৰ্তিত আছে, ভালে আছে আৰু পজিটিভ হৈ আছে, নহয়নে বাৰু? আজি আপোনালোকক কি দেখাম বাৰু কওকচোন। আজি আপোনালোকক মই দেখাম আচলতে ভি মাৰ্ট এটা শ্বপিং মল খুলিছে বুলি চবেই গম পাই চাগে। গুৱাহাটীত মই এতিয়ালৈকে দুটা জেগাত দেখিছোঁ আৰু নাজানো ক'ত আছে। এটা আপোনালোকৰ আছে গুৱাহাটী কমাৰ্চ কলেজৰ আগত, আৰু এটা আছে আপোনালোকৰ আচলতে কাহিলীপাৰাৰ ফালে। চ' তাতে কেনেকুৱা টাইপৰ বস্তু পায়, ৰেঞ্জবোৰ কেনেকুৱা, কোৱালিটি কেনেকুৱা, মইনো গৈ পেলাই কি কিনি আনিব পাৰোঁ, গোটেইখিনি আপোনালোকক দেখাম এই ভিডিঅ'টোত। চ' মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' ফ্ৰেণ্ডছ, আমি সকলোৱে চাগে টোনাৰ ইউজ কৰোঁ, নহয়নে বাৰু? চ' গুড ভাইবছৰ কথাটো আমি সকলোৱে চাগে জানোৱেই। কিছুমান মানুহে নাজানিব পাৰে কাৰণে মই ইয়াৰ ভিডিঅ'টোত কৈ দিছোঁ। আৰু এইটো গুড ভাইবছৰ টোনাৰ হয়। ফাৰ্ষ্ট ফেচ ৱাছ কৰি এইটো লগাই থ'লে খুব ভাল। বেলেগ বেলেগ ফ্লেভাৰৰ আহে, গ্ল'য়িঙো পায়, চব পায়। এইটো মোৰটো হৈছে চেণ্ডেলউড প্লাছ ৰ'জউড টোনাৰ, আচলতে হাইড্ৰেটিং প্লাছ পিউৰিফাইং লিখা আছে। মোৰ স্কিনটো অইলি আৰু খুব পিম্পল হয়, চ' মই আচলতে এইটো লৈছোঁ। আপোনালোকেও কিন্তু ইউজ কৰি চাব পাৰে। আৰু পাৰ্পলতটো খুব চেল চলি থাকে, চ' পাৰ্পলত এবাৰ চাই চাবচোন কেনেকুৱানো হয়। ইয়াৰ প্ৰাইচটো অলপ ডিটেইলছখিনি মই বুজাই পেলাই কৈ দিছোঁ আপোনালোকক। ইয়াৰ প্ৰাইচটো আপোনালোকৰ হৈছে 265 ৰুপিজ, আৰু ইয়াৰ চেল্ফ লাইফটো আপোনালোকৰ হৈছে 12 2020ৰ পৰা 11 2022লৈকে। আৰু মই ইউজ কৰি খুবেই ভাল পাইছোঁ। ডিফাৰেণ্ট শ্বেড, ডিফাৰেণ্ট ফ্লেভাৰত আহে। আপোনালোকে কিন্তু ইউজ কৰি চাব পাৰে, মই ভাবোঁ, কাৰণ গুড ভাইবছ বৰ্তমান বহুত ট্ৰেণ্ডিঙত আছে আচলতে। চ' এবাৰ নহ'লে ইউজ কৰি চাব। এবাৰ পাৰ্পল এপটো খুলিয়ে নহ'লে চাই ল'ব, নলয় পিছৰ কথা। আৰু ব'লক এবাৰ চাই আহোঁ ভি মাৰ্টখন। এইখিনি বাহিৰৰ এণ্ট্ৰেঞ্চ হয় আচলতে। মই বাহিৰতে ৰখি আছোঁ, বাহিৰৰ পৰা এবাৰ দেখাই দিছোঁ, ব'লক যাওঁগৈ। এয়া আপোনালোকে দেখিছে, এইবিলাক চব কুৰ্তা হয়, খুব অফাৰ দিয়ে। 300-400 টকাতে ধুনীয়া ধুনীয়া কুৰ্তা পায় আচলতে। এইবিলাক 100 টকাত লেগিং আছে, আপোনালোকে যদি দেখিছে, ব্লেক, ব্লু, য়েল্ল' এইবিলাক চব লেগিং। জোতা আছে আপোনালোকৰ 350 পৰা 450 ভিতৰত, 300 পৰাও আছে। বহুত ধুনীয়া ধুনীয়া আছে কিন্তু জোতা, পাম্প শ্বু, চেণ্ডেল গোটেইখিনি আছে খুব কম দামত। আৰু খুব ধুনীয়া বস্তু, শ্বল ওলাইছে বহুত কম দামত। টপ আছে আপোনালোকৰ 200 টকাৰ পৰাই। যেনেকৈ পাৰোঁ যি পাৰোঁ দেখাইছোঁ আপোনালোকক। এইবোৰ জোতাও 300 পৰা আছে, মই এযোৰ কিনিছোঁ। এইবোৰ টপ আছে 30%, 50% চবতে অফ আছে আচলতে। আপোনালোকে দেখাই পাইছে চাগে, আশা কৰিছোঁ। 300, 400, 500 পৰা খুব ধুনীয়া ধুনীয়া কাপোৰেই আছে আচলতে। গ্ৰাউণ্ড ফ্ল'ৰটো গোটেই লেডিজৰে হয় আচলতে। আপোনালোকক এবাৰ দেখাই দিছোঁ যেনেকৈ পাৰোঁ। এইটো ট্ৰায়েল ৰুম হয় আচলতে, মই ট্ৰাই কৰি চাইছিলোঁ। বাল্টি আছে এইফালে আপোনালোকৰ। কিটচেনৰ অলপমান বস্তু আছে আচলতে, হটকেছ বা তেনেকুৱা ড'ৰমেটখিনিও আছে আচলতে। আৰু বহুত ধুনীয়া ধুনীয়া মানে এচেঞ্চিয়েল বস্তু গোটেইখিনি আছে। এইখিনি আপোনালোকৰ গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰলৈকে চিৰিত উঠি যাওঁতে এইখিনি দেখা পাব আপোনালোকে। বেল্ট আছে আপোনালোকৰ, তলৰ পৰা অলপ দেখাই দিলোঁ কেনেকুৱা হয়। এইখিনিত ফেচ ৱাছখিনি আছে। এইখিনি বাচ্ছাৰ কাউণ্টাৰ, কাৰোবাৰ যদি বাচ্ছা আছে বা কাৰোবাৰ ভাইটি আছে তেওঁলোকৰ কাৰণেও আছে। আৰু পানী বটল ধুনীয়া ধুনীয়া গোটেইখিনি ভাল কোৱালিটিৰে ঠিকে থাকে, বহুত কম দামত আছে মুঠতে, সেইটো মই ক'ব বিচাৰিম। এবাৰ দেখাই দিছোঁ যেনেকৈ পাৰোঁ। সেইফালে ড'ৰমেটবোৰ আছে চুকটোত। ড'ৰমেট আপোনালোকৰ 40 টকা 30 টকা তেনেকুৱাৰ পৰাই আছে। এবাৰ গৈ আপোনালোকেও চাব পাৰে। এইবোৰ পানী বটল, এইবোৰ ড'ৰমেট। এবাৰ আপোনালোকে গৈ কিন্তু চাব পাৰে। কমাৰ্চ কলেজৰ ওচৰত আছে গুৱাহাটী। এইটো আপোনালোকৰ ফাৰ্ষ্ট ফ্ল'ৰটো জেন্টছৰ কাউণ্টাৰ হয়। জিন্সবোৰ আছে জেন্টছৰ জিন্সবোৰ আপোনালোকৰ 500 মানৰ পৰাই আছে আচলতে। 800 মানত ভাল কোৱালিটিৰে পাই যাব। আৰু মই দুযোৰ চেণ্ডেল কিনিলোঁ ওচৰে পাজৰে যাবৰ কাৰণে। সেই পিংকযোৰ আপোনালোকৰ, আৰু দুটামান কাপোৰো কিনিলোঁ, জিন্স জেকেট কিবাখিনি কিনিলোঁ। এইটো ট্ৰায়েল ৰুম আপোনালোকৰ। ট্ৰায়েল ৰুমটোত গোটেইখিনি সুবিধাই দিয়া আছে, যেনেকৈ পাৰোঁ দেখাই দিছোঁ। আৰু এইটো আচলতে জেন্টছ কাউণ্টাৰ হয়, ফাৰ্ষ্ট ফ্ল'ৰত আছে। গ্ৰাউণ্ড ফ্ল'ৰত আচলতে গোটেই লেডিছৰ কাউণ্টাৰটো হয়। গোটেইখিনি যেনেকৈ পাৰোঁ আচলতে দেখালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব